নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল HGD প্ৰস্তুতিলৈ। আৰু আপোনালোকক আজি দেখাবলৈ ওলাইছোঁ দুটি কণ শিশুৰ কণ্ঠত এটি গান। আৰু আমি এই গানৰ কাৰণে আমি বাদ্যযন্ত্ৰ সাজু কৰাইছোঁ। এয়া চাওক, এয়াবোৰ আৰু এয়া হ'ব আমাৰ মিউজিক পেড। এতিয়া আমি আপোনালোকক দেখাবলৈ কণ্ঠশিল্পী দুজনকে আমি চিনাকি কৰাই দিম বাৰু। এতিয়া আজি আমাৰ মাজত উপস্থিত হৈছে শিশু কণ আমাৰ কণ্ঠশিল্পী। তেখেতসকলৰ প্ৰথমতে আমি পৰিচয় ল'ম। তেখেতৰ আমাৰ এয়া কণজনী শিশুৰ আমি এতিয়া প্ৰথমতে নামটো জানিবলৈ বিচাৰিম। তোমাৰ নামটো কি? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী হনত কুমাৰ দাস। হয়, আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষী দাস। হয়, আৰু তোমাৰটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী সমী দাস। বাছ, এতিয়া এখেতসকলে এতিয়া দ্বৈত কণ্ঠ এটি গীত গাব। আমি এতিয়া ভালকৈ শুনিম। সকলোৱে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকক শেষলৈকৈ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নহৰ বাবে আহিছোলা মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। নহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম।
এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আমাৰ দুয়ো কণ্ঠশিল্পীকে অকণ কিছু কথা ক'বলৈ আমি অনুৰোধ ৰাখিছোঁ আমাৰ প্ৰথমতে ভণ্টিয়ে কওক ধন্যবাদ আমি আপোনালোকৰ সহযোগিতাৰে আকৌ যাতে আগুৱাই যাব পাৰোঁ আপোনালোকৰ মাজত আমি কিছু আখৰা কৰি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে আপোনালোকে কিবা ভুল ত্ৰুটি হ'লে আমাক নিজৰে বুলি ক্ষমা কৰি দিয়ে যেন লগতে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ হয় বন্ধু বান্ধৱীসকল আজি আমি এই দ্বৈত কণ্ঠ কণ কণ শিশুৰ পৰা আমি এটি গান শুনিবলৈ পালোঁ আৰু ইয়াত গানটিত আমাৰ বাদ্য ব্যৱহাৰ হৈছে 1 নম্বৰতে হাৰমনিয়াম 2 নম্বৰতে হ'ল বাঁহী আৰু 3 নম্বৰতে আমাৰ এয়া পেইড যিজন বাচ্ছাজনে বজাইছিলে এয়া পেইড আৰু সকলোৱে ক্ষমা কৰিব আকৌ নাই দেখি ইয়াতে বজাইছে আৰু আগলৈকে চেষ্টা কৰিম আৰু সুন্দৰ সুন্দৰ ভিডিঅ' আনিবলৈ আৰু আমাক এইদৰে উৎসাহিত কৰি যাব আৰু আমি আকৌ নতুন নতুন ভিডিঅ' আনিবলৈ যাতে সক্ষম হওঁ আকৌ যাতে আপোনালোকক আনন্দ দিব পাৰোঁ কিছু তাৰে লৈ আজিলৈ বাই